खुलुमबाय स्टुडियोआव उदास्रि मुसाहारि मासबाद रेल स्टेशनाव गोदानै स्टपेज बेखेवनानै होदों मन्त्रि बर'आ मासबाद रेल स्टेशनाव डिब्रुगढ़ देवगढ़ एक्सप्रेस रेलगारिनि स्टपेजखौ दिनै बेखेवनानै होयो मन्त्रि बर' बिथाङा बेजों लोगोसे मासबादाव थानाय महलियापारा आदर्श देहा फाहामसालिनि गोदानै बेखेवनाय अपारेशन थियेटारखौ नायगिदिंहोयो नंगौ दिनै मन्त्रि बर'आ मासबाद रेल स्टेशनाव डिब्रुगढ़ देवगढ़ एक्सप्रेस रेलगारिनि स्टपेजखौ दिनै बेखेवनानै होयो आरो मासबादाव थानाय महलियापारा आदर्श देहा फाहामसालिनि गोदानै बेखेवनाय अपारेशन थियेटारखौ नायगिदिंहैदों दिनैनि बे हाबाफारियाव बाहागो लानानै मन्त्रि बर'आ आदर्श देहा फाहामसालिनि अपारेशन थियेटारखौ थांनाय समबार बारायाव बेखेवनानै जादोंमोन होननानै फोरमायदों আজি মই ৰাতিপুৱা দুটা কাৰ্যসূচী লৈ আহিছো এটা মেন কাৰ্যসূচী হ'ল আমাৰ আজি মাসবাদ ৰেলৱে ষ্টেচনত দেৱগড় বা ডিব্ৰুগড় দেওবৰ এক্সপ্ৰেছ আজি প্ৰথম ষ্টপ কৰিব এই তাৰ কাৰণে আজি ডিপাৰ্টমেণ্ট তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ ফ্লেগ অফ চেৰেমনি আছে তাৰ কাৰণে ইয়াত আহিছোঁ আৰু এইটো ট্ৰেইনখন আহি পাব 7:40 বজাত তো আমাৰ এটা অনুষ্ঠান আছে আৰু ইয়াত যোৱাৰ আগতে মই আমাৰ মহিলাপাৰা মডেল হস্পিটেলত সোমালোঁ আমার বাবে খুব ভাল খবর আমার মডেলত ইনফ্রাস্ট্রাকচারটো খুব ভাল আর যিমানখিনি কি কয় ইনস্ট্রুমেন্ট যি লাগে এইবিলাকো আছিল কিন্তু ডক্টৰৰ অভাৱৰ বাবে আমি ইয়াত অপাৰেশনটো কৰিব পৰা নাছিল কিন্তু পৰখিৰ পৰা আৰম্ভ হ'ল ফাৰ্ষ্ট সিজাৰিং কেছ ইয়াত কৰা হ'ল ধুনীয়াকৈ সাকসেস হৈছে মই এটোকে খবৰ ল'ব আহিছিলোঁ মানে খুব ভাল লাগিল মাসবাদত যেহেতু মাসবাদৰ পৰা বহুতো পেচেণ্ট যেহেতু বাহিৰত যাবলগীয়া হয় আৰু ইয়াত ফাইনেন্সিয়েলি বহুত উইক মানুহ আছে তো হিচাপে সিজাৰিং যদি আমি ইয়াতে যদি কণ্টিনিউ কৰিব পাৰোঁ আমাৰ কাৰণে বহুত লাভ এইটো নিজৰটো মনত পেলালে বেছি ভাল হয় তেখেতে যেতিয়া তেখেতে প্ৰথম চৰকাৰত আহিছিল আমিতো কেতিয়াও শুনা নাছিলোঁ এইবিলাক বোলে 40% 50% কিবা পাৰ্চেণ্ট এইবিলাক আমি শুনিছিলোঁ কিন্তু ক'ত তেখেতে ক'ত শুনিছে তাকে এই মানে কি কয় এটা অভিযোগ দিব বিচাৰি পোৱা নাই তাৰ কাৰণে নোহোৱা এটা কথা চাগে অভিযোগ দি এইটো ইয়াৰ চাৰ্টিফিকেট নালাগে নহয় আমাক ৰাইজে চাৰ্টিফিকেট দিছে ৰাইজে চাৰ্টিফিকেট দি পেলাই এইবাৰ 28 চন জিকাইছে তেখেতো ইমান জানা মানুহ চলাই থকা সময়ত নিজৰ চৰকাৰ তেখেতক কেলেই মাত্ৰ 7 জন জিকালে সেইটোৱেইতো আমাক কোনোবা কোৱাটো নালাগে ৰাইজে কোৱাটোৱে লাগে এতিয়া চা কমিশ্যন ৰাজ চলিছে নচলিছে কোনোবা প্ৰমোদ বড়ো কোৱাটো আমাক নালাগে কমিশ্যনটো তেখেতৰ পৰা লোৱা নাই নহয় যদি লৈছে ৰাইজৰ পৰা লৈছে ৰাইজেই ক'লেহেঁতেন যদি লৈছে ৰাইজৰ পৰাতো কোনো আপত্তি অহা মানে হাগ্ৰামা ছাৰ আমি সদায় কওঁ তেখেতৰ কাম কথা আৰু কামৰ মাজত মিল আছে আৰু মিলৰ লগতো আমি তেখেতক ৰিজাব নোৱাৰোঁ বেছিহে আছে কথা কম কয় কাম বেছি কৰে এইবাৰ তেখেতে সরকার কৰি উঠাৰ পিছৰ পৰাই সদায় তেখেতৰ মাথাত লাগি আছিল যে 5টা গ্যাৰেণ্টি কেনেকৈ আমি সফল কৰিম আৰু সবতকৈ চিন্তা কৰিবলগীয়া বিষয় আছিল আমি সরকার যিটো মাহত কৰিছোঁ এই ফাইনান্সিয়েল বৰ্ষটো মানে ফ্ৰেছ ফাইনান্সিয়েল বৰ্ষ নহয় এইটো প্ৰমোদে চলাই থৈ যোৱা এনেকুৱা বৰ্ষ আছিলে তো ইয়াত কোনো বাজেট পাবলগীয়া পইচা আৰু বেলেন্স কোনো নাছিলে এই সময়ত more than মানে 300 crore এইটো এই স্কিমটো আৰম্ভ কৰাটো ইমান সহজ কথা নাছিল কিন্তু তেখেতে নিজৰ ষ্ট্ৰেটেজি লৈ পেলাই এতিয়া চাওক 4 মাহ নহওঁতে নিজৰ যিখিনি 5টা গ্যাৰেণ্টি এইটো সফল কৰিল 5টা গ্যাৰেণ্টিত 5টাও তেখেতে কৰিছে বহুত সময়ত আমি দেখা পাওঁ 5টাৰ ভিতৰত এটা আৰম্ভ কৰিছে কেতিয়াবা 2টা আৰম্ভ কৰিছে তেখেতে 5টাৰ ভিতৰত 5টাও আৰম্ভ কৰিছে স্যার গোবিন্দ বসুমতাৰে এইবাৰ নতুনক বাদ এৰি দিম বুলি কৈছে ওদালগুৰিত কি বাদ দিব নতুন প্ৰজন্মক বাদ এৰি দিব গোবিন্দ বসুমতাৰে ইলেকশ্যন নেখেলাই হয় নেকি নাই ঠিকে আছে তেখেতৰ চিন্তা ভালে যদি নতুনবিলাকক দিব বিচাৰিছে